হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ চিকেন পেটিছ। এই পেটিছটো ঘৰতো বনাব পাৰি আৰু অভেনতো বনাব পাৰি আৰু কেৰাহীতো বনাব পাৰি। এইটো মই বনাবলৈ আজি লৈছোঁ। চাওক, এয়া মই বাচন এটা লৈছোঁ। ইয়াতে গৰম গাখীৰ একাপ লৈছোঁ। ইয়াতে মই ইষ্ট এচামুচ দি দিম। ইষ্ট দি পেলাই মই আজি চিকেন পেটিছটো বনাম। নিমখ অকণমান দি দিছোঁ। ইয়াতে মই পিচি লোৱা চেনি 2 চামুচ দিম। এইখিনি মই এতিয়া মিক্স কৰি ল'ম ভালদৰে। অলপ সময় এইখিনি এনেকৈ লৰাই মিক্স কৰি থাকিব লাগিব। ইষ্টটো আমাৰ লাহে লাহে ফুলি আহিব। ইয়াতে মই কণী এটা লৈছোঁ। কণীৰ মই ইয়াতে বগা অংশখিনিহে দিম আৰু কুহুমটো মই অলপ বেলেগকৈ থৈ দিম বাতি এটাত। ইয়াতে মই বেকিং পাউডাৰ এচামুচ দি দিম। এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এইখিনি 1 মিনিটৰ কাৰণে এনেকৈ লৰাই খুব ভালদৰে মিক্স কৰিব লাগিব। এতিয়া মই ইয়াতে 2 কাপ ময়দা দি দিম। ময়দাখিনিও ভালদৰে মিক্স কৰি ল'ব লাগিব। ইষ্ট আৰু ময়দাখিনি খুব ভালদৰে মিক্স হ'ব লাগিব আৰু এই ডোটো অকণমান আঠা ধৰণৰ হয়। ইষ্ট দিলে আমাৰ ডোটো অলপ আঠা ধৰণৰ হয় আৰু তেনেকুৱাই লাগে। অকণমান আঠা বেছি হ'ল, সেইটো কাৰণে মই আৰু অকণমান ময়দা দি দিলোঁ। এতিয়া মই শেষত অকণমান বাটাৰ দি পেলাই চাৰিওফালে লগাই এই ডোটো মই ভালদৰে বনাই ল'ম। এতিয়া মই এই ডোটো 1 ঘণ্টাৰ কাৰণে ঢাকি পেলাই থৈ দিম। এতিয়া মই পেটিছৰ ভিতৰত দিবলৈ ষ্টাফিং বনাবলৈ লৈছোঁ। ইয়াত বনলেছ চিকেন লৈছোঁ, পিঁয়াজ, জলকীয়া, নহৰু আৰু বিলাহী এটা কুটি লৈছোঁ। এতিয়া মই কেৰাহী এটা উঠাই দিলোঁ। কেৰাহীটো অলপ গৰম হ'লে ইয়াতে মই তেল দি দিলোঁ। আধা চামুচ জিৰা দি দিছোঁ। ইয়াতে মই পিঁয়াজখিনিও দি দিম। দি পেলাই এবাৰ ভালদৰে লৰাই ল'ম। কুটি লোৱা নহৰু কেইটুক দি দিছোঁ। জলকীয়াখিনিও দি দিলোঁ। এতিয়া বনলেছ চিকেনখিনি মই ইয়াতে দি দিছোঁ। চিকেনখিনি মই মিহি মিহিকৈ কুটি লৈছিলোঁ। ইয়াতে মই নিমখ দি দিছোঁ সোৱাদ অনুযায়ী। হালধি এচামুচ দিলোঁ, লাল মিৰ্চ আধা চামুচ, জিৰা ধনিয়া পাউডাৰ এচামুচ দি দিলোঁ আৰু চিকেন মছলা দি পেলাই ভালদৰে লৰাই এনেকৈ ভাজি থাকিব লাগিব। আৰু চয়া চচ এচামুচ দি দিছোঁ আৰু শেষত মই কচুৰি মেথি অকণমান মোহাৰি দিছোঁ। মাংসখিনি সিজালৈকে এনেকৈ অলপ সময় ভাজি থাকিব লাগিব। এয়া আমাৰ হৈ গ'ল, ষ্টাফিংখিনি ৰেডি হৈ গ'ল। এতিয়া মই এটা চচ বনাবলৈ লৈছোঁ। ইয়াতে মই টমেটো চচ অকণমান দি দিছোঁ আৰু মায়োনিজ 2 চামুচ দিম। এইখিনি মই অকণমান মিক্স কৰি ল'ম। ইয়াতে মই অৰিগেনো দিম, অপশ্যনেল হয়, আৰু ব্লেক পেপাৰো অকণমান দি দিম। এই চচটো অপশ্যনেল হয়, আপোনালোকে সাধাৰণ টমাটো চচ দিও বনাব পাৰে। এয়া মই কুহুমটো থৈছিলোঁ। ইয়াতে মই গাখীৰ অকণমান মিক্স কৰি মই পেটিছৰ ওপৰত মই সানি ল'ম। সেইটো কাৰণে মই আগতে ৰেডি কৰি লৈছোঁ। এতিয়া মই ডোটো 1 ঘণ্টাৰ পিছত চাইছোঁ। এয়া চাওক, বহুতখিনি ফুলিছে। এই ডোটো অলপ সময়ৰ কাৰণে মই এনেকৈ মাৰি ল'ম। অলপ আঠা ধৰণৰে হয় পেটিছৰ ডোটো। এয়া মই অকণমান ময়দা দিছোঁ, দি পেলাই মাৰি ল'লোঁ। এতিয়া মই চুৰি এখনেৰে এনেকৈ টুকুৰাকৈ কাটি ল'ম। লৈ পেলাই মই এতিয়া গোল বনাই ল'ম। এয়া গোটেইখিনি মই এবাৰ এনেকৈ অলপ ময়দা দি পেলাই এনেকৈ গোলকৈ মই বনাই লৈছোঁ। এয়া মোৰ গোলখিনি হৈ গ'ল। এতিয়া মই অকণমান ময়দা ছটিয়াই এটা মই লাডু লৈ এনেকৈ মই অলপমান বেলি ল'ম, নহ'লে হাতেৰে হেঁচিও বহল কৰি ল'ব পাৰি। এয়া চাওক, মই ইমানখিনি ডাঙৰ হোৱালৈকে মই বেলি ল'ম আৰু ছাইডটো অকণমান টিপি দিছোঁ। এতিয়া মই ষ্টাফিংখিনি লৈছোঁ। ফ্ৰাই কৰি লোৱা চিকেন দি দিলোঁ 2 চামুচ আৰু কুটি লোৱা বিলাহী ওপৰত দি দিছোঁ। ইয়াতে মই বনাই লোৱা চচখিনি অকণমান দি দিম, মায়োনিজ আৰু টমেটো চচ বনোৱাখিনি। আৰু ইয়াৰে ওপৰত মই এতিয়া চীজ এটুকুৰ কাটি পেলাই এনেকৈ দি দিছোঁ। এতিয়া মই ছাইডখিনি জইন কৰি ল'ম। আলু পৰঠা বনোৱাৰ নিচিনাকৈ এনেকৈ মই ছাইডটো বনাই লৈ এটা বল টাইপৰ বনাই ল'ম।
এয়া চাওক এনেকৈ মই গোটেইখিনি জইন কৰি এনেকৈ অকণমান টিপি ল'ম আৰু এটা পেটিছ হৈ গ'ল। এতিয়া মই 2 নম্বৰটো বনাবলৈ ওলাইছোঁ। বেছি বহল কৰিব নালাগে আৰু খুব বেছি পাতলো হ'ব নালাগে। এনেকৈ ছাইডটো অকণমান টিপি দিছোঁ। এতিয়া মই ষ্টাফিংখিনি ভৰাই পেলাই বাকীটো মই বনাই লওঁ। এই পেটিছটো মই আজি ঘৰতে বনাবলৈ লৈছোঁ। ইয়াক কেৰাহীটো বনাই খাব পাৰি। অভেন নাথাকিলে কেৰাহীটো এনেকৈ মই আগতো বনাইছোঁ। এই পেটিছটো খাবলৈ খুবেই বেছি সোৱাদ হয় আৰু ল'ৰা ছোৱালী খুব বেছি ভাল পায় খাই। এয়া চাওক মই এইটো বনাই হৈ গ'ল। গোটেইখিনি মই এনেকৈ পেটিছ ষ্টাফিংখিনি ভৰাই লৈ মই ৰেডি কৰি ল'ম। জইনটো খুব ভালকৈ মাৰিব লাগিব যাতে খোল নাখায়। এই পেটিছটো ঘৰতে বনাই খাবলৈ খুব ভাল লাগে আৰু হেল্ডি হয়। গোটেইকেইটা পেটিছত মই এনেকৈ ষ্টাফিং ভৰাই ৰেডি কৰি ল'ম। গোটেইখিনি পেটিছৰ মোৰ বলখিনি বনাই হৈ গ'ল। এতিয়া মই মাইক্ৰ'ৱেভ অভেনত বনাবৰ কাৰণে ট্ৰেখনত অলপ তেল সানি লৈছোঁ। আজি মই অভেনতো বনাম আৰু কেৰাহীটো বনাম। এয়া মই গোটেইখিনি এখন ট্ৰেত দি দিলোঁ আৰু ওপৰত মই ইয়াক কণীৰ কুহুম আৰু গাখীৰ মিক্স কৰি লোৱা এইখিনি মই ওপৰত দি দিছোঁ। এনেকৈ দিলে পেটিছকেইটাৰ কালাৰ খুব ধুনীয়া হয়, ব্ৰাউন কালাৰ হয়। এইখিনি সানি লৈছোঁ খুব ধুনীয়াকৈ। এতিয়া মই ইয়াৰ ওপৰত তিলেৰে সজাই ল'ম। তিলটো দিলে দেখিবলৈও খুব ধুনীয়া হয় আৰু খাবলৈও এটা টেষ্টি আহে আৰু ৰেষ্টুৰেণ্ট টাইপৰ এটা লুক আহে। এইকেইটা মোৰ পেটিছকেইটা সজাই হৈ গ'ল। এতিয়া মই অভেনত 20 মিনিটৰ কাৰণে বেক হ'বলৈ দিম। মাইক্ৰ'ৱেভ অভেনটো মই আগতে 10 মিনিটৰ কাৰণে প্ৰিহিট হ'বলৈ দিছিলোঁ আৰু মই কেৰাহীত বনালেও কেৰাহীটো মই 10 মিনিটৰ কাৰণে প্ৰিহিট কৰি ল'ম। এতিয়া মই কেৰাহীৰ কাৰণে ৰেডি কৰিছোঁ। এতিয়া মই ষ্টিলৰ প্লেট এখনত তেল সানি পেলাই ইয়াতে মই পেটিছকেইটা দি দিলোঁ আৰু ওপৰত কণী আৰু গাখীৰৰ লিকুইডখিনি মই ব্ৰাছ কৰি দিছোঁ কালাৰ হ'বৰ কাৰণে আৰু তিল দি পেলাই সজাই দি এতিয়া মই কেৰাহীত এয়া 30 মিনিটৰ কাৰণে বেক হ'বলৈ দিলোঁ। 20 মিনিটৰ পিছত এয়া চাওক অভেনৰ কেইটা হৈ গ'ল। এতিয়া মই কেৰাহীৰ পেটিছকেইটাও এবাৰ দেখাই দিম। এইখিনিও মোৰ হৈ গ'ল। 30 মিনিট লাগিছে মোৰ কেৰাহীত বনাবলৈ। এয়া চাওক এয়া 3টা কেৰাহীত বনোৱা আৰু অভেনত বনোৱা একো ডিফাৰেঞ্চ নাই, একেই হৈছে দেখিবলৈ। এয়া মই দেখাই দিছোঁ গোটেইখিনি লগ কৰি পেলাই। এতিয়া মই এটা ফালি দেখাইছোঁ। ভিতৰলৈকে খুব ধুনীয়া স্পঞ্জি হৈছে আৰু খাবলৈও খুব টেষ্টি হৈছে। এটা মই কাটিও দেখাইছোঁ, ভিতৰলৈকে সিজিছে। আজিৰ এই চিকেন পেটিছৰ ৰেচিপিটো যদি চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।